ছাত্ৰীসকল মই পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমি ইয়াৰ আগৰ পাৰ্টত বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজৰ এই পাৰ্টটোৰ এইটো দ্বিতীয় পাৰ্ট। ইয়াৰ আগৰ পাৰ্টত আমি বহুভুজ, উত্তল বহুভুজ, অৱতল বহুভুজ, অন্তঃকোণ, বহিকোণ, বিষমবাহু বহুভুজ, সুষমবাহু বহুভুজ, বহুভুজৰ কৰ্ণ, সন্নিহিত বাহু, সন্নিহিত কোণ এইখিনিলৈকে আমি আলোচনা কৰিলোঁ। আৰু ইয়াত যদি কোনোবা নতুনকৈ আছা মোৰ চেনেলত চোৱা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া সকলোখিনি জানিব পাৰিবা। আৰু ইয়াৰ আগৰ পাৰ্টটো চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সকলোৱে চাব পাৰিবা। এতিয়া আজি আমি বহুভুজৰ অন্তঃকোণৰ সমষ্টিনো কিদৰে নিৰ্ণয় কৰিব বা কিমান হয় সেইটো আমি উলিয়াবলৈ চেষ্টা কৰোঁ। তাৰপিছত কৰিম বহিকোণৰ সমষ্টি। অন্তঃকোণ মানে ভিতৰৰ কোণকেইটাৰ যোগফল। এইটো এটা আমি বহুভুজ লৈছোঁ, এটা চতুৰ্ভুজ লৈছোঁ। এই চতুৰ্ভুজটোৰ অন্তঃকোণ চাৰিটাৰ যোগফলটো কিমান হয় সেইটো আমি উলিয়াব লাগে। এতিয়া উলিয়াবলৈ হ'লে আমি অতি সহজ পদ্ধতিত কৰিব পাৰোঁ। এইটো দুটা ত্ৰিভুজত ভাগ কৰি ল'ব পাৰোঁ। যদি দুটা ত্ৰিভুজত ভাগ কৰি লওঁ তেতিয়াহ'লে কি হ'ব, দুটা ত্ৰিভুজ পালোঁ আৰু এটা ত্ৰিভুজৰ অন্তঃকোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী। আৰু এতিয়া দুটা ত্ৰিভুজ আছে, দুটা লগ লাগিলে কি হ'ব 180 যোগ 180 360। সেইটো আমি লিখি লওঁ এইদৰে। এতিয়া চোৱা আমি এইদৰে লিখি ল'ব পাৰোঁ। ABCD চতুৰ্ভুজৰ BD বাহু সংযোগ কৰিলে আমি BD সংযোগ কৰিছোঁ বা ACও সংযোগ কৰিব পাৰোঁ। ইয়াত আমি এনে ধৰি বুজাবৰ কাৰণে লিখিছোঁ BD সংযোগ কৰিছোঁ বা কোনোবা দুডাল কৰ্ণ আমি যোগ কৰিলোঁ। কৰ্ণ যিহেতু কি পাইছিলোঁ আমি। তাৰপিছত দুটা ত্ৰিভুজ পালোঁ ABD আৰু BCD। এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ অন্তঃকোণৰ যোগফল, তাৰমানে আমি জানো যে যিহেতু ত্ৰিভুজৰ অন্তঃকোণৰ যোগফল কিমান 180 ডিগ্ৰী। এতিয়া ইয়াত দুটা ত্ৰিভুজ আছে ABD আৰু BCD। এতিয়া এই দুটা ত্ৰিভুজ যোগ কৰিলে আমি কি পাওঁ, এই গোটেই চতুৰ্ভুজটো পাইছোঁনে ABCD। এতিয়া এই দুইটা ত্ৰিভুজৰ অন্তঃকোণৰ যোগফলটো আমি যোগ কৰি দিলোঁ, 360 ডিগ্ৰী হ'ল ABCD। এইটো অন্তঃকোণৰ যোগফলটো আমি পালোঁ। এতিয়া তাৰমানে কি পালোঁ, চতুৰ্ভুজৰ অন্তঃকোণৰ যোগফল 360 ডিগ্ৰী। ছাত্ৰ ছাত্ৰীসকল এতিয়া যদি আমি এটা পঞ্চভুজ লওঁ, পঞ্চভুজৰ কি হ'ব আমি কেনেদৰে উলিয়াম। এতিয়া আমি নিলিখোঁ, মই তোমালোকক বুজাবৰ কাৰণে লিখিছোঁ। এইটো এটা পঞ্চভুজ। পঞ্চভুজৰ আমি কৰ্ণকেইডাল সংযোগ কৰি দিলোঁ। বিৰ পৰা ইলে সংযোগ কৰিলোঁ আৰু বিৰ পৰা ডিলে সংযোগ কৰিলোঁ। এই তিনিটা ত্ৰিভুজ পালোঁনে, এটা দুটা তিনিটা। এতিয়া তিনিটা ত্ৰিভুজৰ যোগফলটোৱে হ'ব এই পঞ্চভুজটোৰ অন্তঃকোণৰ যোগফল। এতিয়া তিনিটা ত্ৰিভুজ যোগ কৰিলে 180 180 180 18 কিমান 540। তাৰমানে কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী। তিনিটা ত্ৰিভুজ পালোঁ। এইখিনি আমি লিখা নাই, তোমালোকক বুজিবৰ কাৰণেহে এনেকৈ লিখি দিছোঁ 540 ডিগ্ৰী। এতিয়া পঞ্চভুজৰ ক্ষেত্ৰত 540 ডিগ্ৰী পালোঁ, চতুৰ্ভুজৰ ক্ষেত্ৰত 360 ডিগ্ৰী পালোঁ। এইদৰে আমাৰ বাকী ষড়ভুজ সপ্তভুজৰ আমি উলিয়াব পাৰিম। এতিয়া এইটোকে আমি এনেদৰে লিখোঁ, 540টো উলিয়াবলৈ হ'লে আমি বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আমি উলিয়াব পাৰোঁ। এতিয়া এনেকৈ যদি লিখোঁ 2n - 4 ইনটু সমকোণ মানে 90 ডিগ্ৰী। এতিয়া 2n, ইয়াৰ পৰা 2 এটা কমন লৈ পেলাই এনেকৈ লিখিব পাৰোঁ আমি। 2 কমন লৈ n - 2 সমকোণ মানে 90 ডিগ্ৰী। ইয়াত এনেকৈও লিখিব পাৰোঁ আমি n - 2 2 ইনটু 90 মানে 180 ডিগ্ৰী। ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ n - 2 ইনটু 180 ডিগ্ৰী। তাৰমানে n মানে বাহুৰ সংখ্যা, n হৈছে বাহুৰ সংখ্যা আৰু কি কৈছে 180 এইটো। এতিয়া এনৰ জেগাত বাহুৰ সংখ্যাটো যদি আমি বহাই দিওঁ তেতিয়া ওলাব। এতিয়া আমাৰ চাবা চতুৰ্ভুজৰ ক্ষেত্ৰত যদি আমি বহাওঁ, চতুৰ্ভুজত বাহু কেইটা আছিলে, চতুৰ্ভুজত বাহু 4টা। এতিয়া এইটোত যদি আমি বহাই দিওঁ, 4টা বাহু বহাই দিলে 4 - 2 ইনটু 180 ডিগ্ৰী হ'লে কিমান হ'ব 2 ইনটু 180 ডিগ্ৰী 360 ডিগ্ৰী ওলালে। এতিয়া যেনিবা বাহু 5 আছে, তেতিয়া কি হ'ব 2 180 ডিগ্ৰী। এতিয়া কিমান হ'ব, 5ৰ পৰা 2 গ'লে 3 3 18 3 পৰা 180 ডিগ্ৰী 540 ডিগ্ৰী। এইদৰে আমি উলিয়াব পাৰোঁ। তাৰপিছত কি আছে বাহুৰ সংখ্যা, এতিয়া বাহু যেনিবা 7 দিলে, 7টা বাহু আছে, যেনিবা 100টা বাহু আছে।
100টা বাহু থকা বহুভুজ আছে 100টা বাহু থাকিলেও আমি কি ইয়াত এই সূত্ৰৰ মতে বহাই দিলে আমাৰ ওলাই যাব বা অন্তঃকোণৰ সমষ্টিটো তে 7টা দিলে 2 180 ডিগ্ৰী এটা কি হ'ব 7টা বাহু হলে 900 ডিগ্ৰী হ'ব এতিয়া যদি বহুভুজটো সুষম হয় সুষম বহুভুজ কি ইয়াৰ কথা আমি আলোচনা কৰিছো যে প্ৰতিটো কোণ আৰু প্ৰতিটো বাহু সমান হ'ব লাগিব এতিয়া এটা অন্তঃকোণৰ মান উলিয়াবলৈ হলে এটা চতুৰ্ভুজটোৰ আমি এটা চতুৰ্ভুজ আঁকিছো এই চতুৰ্ভুজটোৰ যদি সুষম যদি প্ৰতিটো অন্তঃকোণৰ মাপ সমান হ'ব এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপ সমান মানে এটা উলিয়ালে বাকিকেইটা ওলাই যাব এতিয়া হলে এটা উলিয়াবলৈ হলে কি হ'ব আমাৰ কি লিখিব লাগিব n-2 into 180 ডিগ্ৰী আৰু n এ হৰণ কৰিবলৈ n মানে বাহুৰ সংখ্যা হৰণ কৰিলে ইয়াত যদি আমি 4টা চতুৰ্ভুজৰ লওঁ তেতিয়া কি হ'ব 2 হ'ব 4 - 2 by 4 into 180 ডিগ্ৰী এটা চোৱা 4 - 2 = 2 হ'ব 2 into 180 ডিগ্ৰী হ'ব আৰু তলত 4 থাকিব 2 এ 4 ক কাটিলে 2 বাৰ গ'ল এটা 2 এ 180 কাটিলে 90 বাৰ গ'ল বা এইটো কটাকটি নকৰিলেও ডাইৰেক্ট তোমালোকে 360 ডিগ্ৰী হ'ব 2 × 36 360 ডিগ্ৰী 4 এ হৰণ কৰিলে 90 ডিগ্ৰী পাবা এইদৰেও কৰিব পাৰিবা এতিয়া আমি কি পালো যে এটা অন্তঃকোণৰ মাপ উলিয়াবলৈ পাৰলো আৰু অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিলো বহুভুজৰ দুটা কথা শিকিলো যে অন্তঃকোণৰ সমষ্টি কিদৰে উলিয়ায় আৰু বহুভুজটো সুষম হলে এটা অন্তঃকোণৰ মাপ কিদৰে উলিয়ায় সেইখিনি শিকিলো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই যেহেতু অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ শিকাইছিলো এতিয়া কি হৈছে এই তালিকাখন তোমালোকে পুৰাবলৈ চেষ্টা কৰিবা লিখি ল'বা তোমালোকৰ নিজৰ বহীত এতিয়া ত্ৰিভুজ চতুৰ্ভুজৰ ইয়াত দেখুৱাইছে পঞ্চভুজৰ মই কৰি দিছিলো ষড়ভুজ সপ্তভুজ অষ্টভুজ দশভুজ এইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু ইয়াত আছে দুটা শিকাইছিলো যে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব লাগে এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবলৈ সমবাহু ত্ৰিভুজৰ সমবাহু ত্ৰিভুজটা সুষম বহুভুজ 3 এ হৰণ কৰিছে সেইকাৰণে 60 ডিগ্ৰী হৈছে ইয়াত দুটামান কৰি দিছে সুষম ষড়ভুজটো কৰিছে 6 এ হৰণ কৰি দিছে 6টা বাহুৰ কাৰণে আৰু ইয়াত বৰ্গ সুষম পঞ্চভুজ দশভুজ এইখিনি উলিয়াবলৈ দিছে তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিবা যেহেতু মই এটা কৰি দিছো ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা বহিকোণৰ সমষ্টি কি হয় এটা বহুভুজৰ বহিকোণৰ সমষ্টি 4 সমকোণ 4 সমান 360 ডিগ্ৰী এটা বাহুৰ সংখ্যা যিয়ে নহওক বহিকোণৰ সমষ্টি 360 ডিগ্ৰীয়ে হ'ব এতিয়া আমি দুটা উদাহৰণ লৈছো এটা হৈছে ত্ৰিভুজ এটা হৈছে আমি সুষম এটাকে লৈছো সুষম নহলেও প্ৰতিটো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী হয় এতিয়া মই সুষমটোত দেখাই দিছো এটো এটা 60 ডিগ্ৰী আমি যেহেতু জানো জুখিব নালাগে 60 ডিগ্ৰী হলে কি হ'ব যেতিয়া এটো সুষম ত্ৰিভুজ এটো কি কয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী এটো 60 ডিগ্ৰী আৰু এটো এটা বহিকোণ অংকন কৰিছো এই ত্ৰিভুজটোৰ এই দুইটা কোণ লগ লাগিলে 180 ডিগ্ৰী হয় এটো 60 ডিগ্ৰী হলে এটো 120 ডিগ্ৰী এটো 60 হলে এটো 120 ডিগ্ৰী কাৰণ 180 পৰা বিয়োগ কৰিলে 60 বিয়োগ কৰিলে 120 ডিগ্ৰী হ'ব ঠিক সেইদৰে 120 ডিগ্ৰী আমি এটা উদাহৰণৰ সহায়তহে বুজাই দিছো কৰি দেখুৱা নাই প্ৰমাণটো যেহেতু তোমালোকক এইবিলাক ইমান প্ৰমাণ কৰিবলৈ নাহে এতিয়া তিনটা বহিকোণ যোগ কৰিলে কি হ'ব 120 120 120 যোগ কৰিলে ত্ৰিভুজৰ বহিকোণৰ সমষ্টিটো কি হ'ব সুষম সমবাহু ত্ৰিভুজৰ 360 দিয়েগে পালো এতিয়া তিনটা যোগ কৰিলো বহিকোণ তিনটা যোগ কৰিলে এটো পালো এটোতে আমি আকৌ বৰ্গ লৈছো বৰ্গ এটা সুষম বৰ্গটো প্ৰতিটো অন্তঃকোণ আমি জানো অন্তঃকোণটো ভিতৰৰ কোণটো যেতিয়া 90 ডিগ্ৰী হ'ব এই কোণটো কি হ'ব এটো আমাৰ ৰৈখিক জোৰ তোমালোকে এইবিলাক আগতে পাইছা যে ক্লাস 7 ত পাইছা যে এটো দুইটা এটো সৰল কোণ হৈ আছে দেখিছানে এটা সন্নিহিত কোণবোৰ এটো সন্নিহিত কোণ আৰু কি কৈছে এটো ৰৈখিক জোৰ এই দুইটা লগ লাগিলে কি হ'ব 180 ডিগ্ৰী এটা যদি 90 হয় আনটো 90 এটো 90 হ'ব এটো 90 হ'ব আৰু এটো 90 হ'ব গোটেইটা যোগ কৰিলে 360 ডিগ্ৰী হ'ল 360 ডিগ্ৰী এটা চতুৰ্ভুজৰ ক্ষেত্ৰতো হেতু হ'ল ত্ৰিভুজৰ ক্ষেত্ৰতো হ'ল পঞ্চভুজৰ ক্ষেত্ৰতো একেই হ'ব যদি এটা পঞ্চভুজ লওঁ পঞ্চভুজটোৰো কি হ'ব প্ৰতিটো অন্তঃকোণৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী হ'ব যে প্ৰতিটো সুষম নহলেও হ'ব প্ৰতিটো অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব এতিয়া এটোত চাবা ইয়াত দিছে চিত্ৰৰ পৰা x ৰ মান উলিওৱা
ইয়াত দিছে এইটো 150 ডিগ্ৰী, এইটো 50 ডিগ্ৰী, এইটো 110 ডিগ্ৰী, এইটো এটা বহিকোণৰ সমষ্টিৰ ভিতৰৰ পৰা উলিয়াব লাগিব। এটা কাৰণ বহিকোণ এটাৰ মানুহে উলিয়াব দিছে, তিনিটা বহিকোণ দি থোৱা আছে, এটা নাই দিয়া। এতিয়া আমি লিখিম যে গোটেইকেইটা লিখিম x + 110 + 150 ডিগ্ৰী + 50 ডিগ্ৰী = 360 ডিগ্ৰী। এতিয়া চাৰিটা যোগ কৰিলে কি হ'ল 360 ডিগ্ৰী পালোঁ। এতিয়া যিহেতু আমি জানো যে বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী, এইখিনি লিখি দিব লাগিব। এতিয়া এনেকৈ লিখিব বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী লিখিলে। এতিয়া এক্সৰ মানটো ইয়াৰ পৰা সমীকৰণ সমাধান কৰিলোঁ। x = 360 ডিগ্ৰী মাইনাছ এইকেইটা প্লাছ কৰিলে, এতিয়া চোৱা এইকেইটা প্লাছ কৰি পেলাই মাইনাছ কৰি দিলোঁ 360 পৰা 310 হ'ল। এতিয়া 310 গ'লে 50 হ'ল। তাৰমানে কি হয় এক্সৰ মানটো কিমান পালোঁ আমি 50 ডিগ্ৰী পালোঁ। এইদৰে বহিকোণৰ সমষ্টিৰ পৰা আমি বহিকোণটোৰ মাপ উলিয়াব পাৰিলোঁ। এতিয়া চোৱা আমি আৰু এটা উদাহৰণ লৈছোঁ। ইয়াত এক্সৰ মান উলিয়াব লাগে। ইয়াত এই দুটা কোণ দিয়া আছে আৰু এইটো কোণ দিয়া আছে, বহিকোণটো দিয়া আছে, অন্তঃকোণটো কিন্তু নাই দিয়া। আৰু এইটো এক্সটো উলিয়াব লাগে। এতিয়া প্ৰথমে আমি অন্তঃকোণটো উলিয়াই লওঁ, তেতিয়া সুবিধা হ'ব। অন্তঃকোণটো উলিয়াবলৈ হ'লেতো আমি y বুলি ধৰি ল'ব পাৰোঁ। এতিয়া y = কি হ'ব 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী। এইটো কি হ'ল ৰৈখিক জোৰ হৈ আছে বা সন্নিহিত কোণ। এতিয়া 180 ডিগ্ৰী পৰা 60 গ'লে কিমান হ'ব 120 ডিগ্ৰী। তাৰমানে y মানটো আমি পাই গ'লোঁ 120 ডিগ্ৰী। এতিয়া yটো যেতিয়া 120 ডিগ্ৰী, এতিয়া গোটেইকেইটা যোগ কৰিলে এতিয়া চতুৰ্ভুজ হয় নাই? চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি আমি কিমান পাইছিলোঁ? x + 120 ডিগ্ৰী + y + 75 ডিগ্ৰী = 360 ডিগ্ৰী। কাৰণ চতুৰ্ভুজৰ আমি 360 ডিগ্ৰী পাইছিলোঁ। এতিয়া যদি পঞ্চভুজ হ'লহেঁতেন তেতিয়া কি 540 ডিগ্ৰী পালোঁ। যিহেতু অন্তঃকোণৰ বহিকোণৰ পাৰ্থক্যটো তোমালোকে জানিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, এতিয়া যোগ কৰি দিলোঁ, এইকেইটা যোগ কৰিলে এতিয়া y মানটো বহাই দিলোঁ 20 ডিগ্ৰী + 120 ডিগ্ৰী + 75 ডিগ্ৰী 360 ডিগ্ৰী। ইয়াৰ পৰা এক্সৰ মানটো উলিয়াম আমি। এতিয়া চোৱা এইকেইটা যোগ কৰিলে 360 ডিগ্ৰী মাইনাছ 315 315 ডিগ্ৰী। এইকেইটা যোগ কৰি পেলাই বিয়োগ কৰিলেও এক্সৰ মান কিমান পালোঁ আমি 360 পৰা 315 গ'লে 45 ডিগ্ৰী। এক্সৰ মানটো আমি 45 ডিগ্ৰী পাই গ'লোঁ। এইদৰে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ কিতাপৰ যিকেইটা উদাহৰণ কৰিবলৈ চেষ্টা কৰিবা। আজিৰ ভিডিঅ'টোত ইমানলৈকে কৰালোঁ। তোমালোকক ইয়াৰ পাছত আমি পাছৰখিনি আলোচনা কৰিম। তোমালোকে এইখিনিলৈকে কৰিবলৈ চেষ্টা কৰিবা। আৰু কিবা যদি অসুবিধা থাকে মোক কমেণ্ট বক্সত মেছেজ কৰিব পাৰিবা। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।